বনাবলৈ আমাক ধনিয়া পাত, পিঁয়াজ 3টা, আদা, নহৰু, মান ধনিয়া, এয়া ধনিয়াও লাগিব। মাছ বনাবলৈ মই 2 পিচ মাছ লৈছোঁ কাৰণ আমি 2জনে, সেইকাৰণে কমকৈ অকল বটি আছোঁ পটাত। নহৰু বটি আছোঁ, নহৰু পটাত বটি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, মান ধনিয়াও কাটিছোঁ, ধনিয়াও কাটি লৈছোঁ, জলকীয়া অলপ গেছটো জ্বলাই দিলোঁ। মই কেৰাহী বহাই দিলোঁ, তেল দিছোঁ, নহৰু পিঁয়াজ দি দিলোঁ, জলকীয়া কেইটাও দি দিলোঁ, 2 পিচ দি দিলোঁ, মান ধনিয়াখিনি দি দিলোঁ, ইয়াতে দি দিলোঁ মই জালুকৰ গুড়ি। এনেকৈ বইল হৈ আছে চাওকচোন। দিলোঁ নৰ্মেল ধনিয়াখিনি। ফাইনেলি মোৰ মাছ বইল ৰেডি হৈ গ'ল। এনেকুৱা লাগিছে ক'বচোন দেখিবলৈ, বা কেনেকুৱা লাগে এইটোতো খালে